হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে ফ্ৰী চিলাই মেচিন লাভ কৰিব। PM ফ্ৰী চিলাই মেচিন আঁচনিৰ জৰিয়তে আপোনালোকে কেনেকৈ এখন ফ্ৰী চিলাই মেচিন লাভ কৰিব পাৰে আৰু অসমৰ তথা ভাৰতৰ মহিলাসকলে লাভ কৰিব এই সুবিধা। কেনেকৈ আপোনালোকে আবেদন কৰিব, কি কি ডকুমেণ্টছ লাগিব, ক'ত জমা দিব, গোটেইখিনি তথ্য আজিৰ ভিডিঅ'ত A to Z দেখুৱাই দিম। ভিডিঅ'টো আপোনালোক সৰুৰ পৰা শেষলৈকে চাই থাকিব। ইয়াতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক PM ফ্ৰী ছোয়িং মেচিন স্কিম 2023 দিয়া আছে। ইয়াত যিবিলাক দি আছে, দ্য স্কিম লঞ্চড বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ আৱাৰ কাউন্ট্ৰি ইজ beneficial for all the women who belong to the economically weaker section and come under the labor category of both urban and rural areas of the country. ইয়াত দি আছে অসম ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইখন আঁচনি লঞ্চ কৰিছে আৰু এইটোৰ জৰিয়তে যিবিলাক দুখীয়া পৰিয়ালৰ মানুহ আছে তেওঁলোকে এইখন আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াত দি আছে প্ৰায় 50,000ৰো অধিক মহিলাক এইখন আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব বা তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। এইটো মই আপোনালোকক অসমীয়াত দেখুৱাই দি আছো। ইয়াত দি আছে PM বিনামূলীয়া চিলাই মেচিন আঁচনি 2023। ইয়াত চাওক, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰম্ভ কৰা আঁচনিখন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত আৰু দেশৰ নগৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ শ্ৰমিক শ্ৰেণীৰ অন্তৰ্গত সকলো মহিলাৰ বাবে উপকাৰী। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে 50,000ৰো অধিক মহিলাক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব। আজিকালি এগৰাকী মহিলাৰ বাবে আত্মনিৰ্ভৰশীল আৰু নিয়োজিত হোৱাটো অতি প্ৰয়োজনীয়। গতিকে এই কথা মনত ৰাখি চৰকাৰে বিনামূলীয়া চিলাই মেচিনৰ ব্যৱস্থা কৰিলে যাতে মহিলাসকলে কৰ্মসংস্থাপন পাব পাৰে আৰু উপাৰ্জনৰ উৎস থাকিব। তেওঁলোকে নিজৰ খৰচ নিজেই চম্ভালিব পাৰে, ল'ব পাৰে, নিজৰ আৰু পৰিয়ালৰ যত্ন লোৱাত সহায় হ'ব পাৰে। এতিয়া চাওক, আপোনালোকে কোনখন ফৰ্ম জমা দিব লাগিব, কি কি ডকুমেণ্টছ দিব লাগিব, এইখিনি ডিটেইলছ মই আপোনালোকক দেখুৱাই দিম। তাৰ কাৰণে আপোনালোকে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। এইখন ফৰ্মৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্টলি ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লৈ পেলাই আপুনি এইখন ফিল কৰিব লাগিব। কেনেকৈ ফিল কৰিব মই আপোনালোকক দেখুৱাই দি আছো। এইবোলে চাওক, এপ্লিকেশ্যন ফৰ দ্য ফ্ৰী ছাপ্লাই অফ ছোয়িং মেচিনছ। ইয়াত প্ৰথম যেটা আছে নেম অফ দ্য এপ্লিকেণ্ট। ইয়াত এপ্লিকেণ্ট যি হয় তাৰ নামটো দিব লাগিব। 2 নম্বৰ দি আছে মেল বা ফিমেল। ইয়াত কেৱল মাত্ৰ ফিমেল সকলে এপ্লাই কৰিব পাৰিব, সেয়ে ইয়াত ফিমেল অপশ্যনটোত ফিমেল দিব লাগিব। 3 নম্বৰ দি আছে এড্ৰেছ দিব লাগিব, আপোনাৰ ভিলেজ, পোষ্ট অফিচ, আপোনাৰ যিখন আছে ডিষ্ট্ৰিক্ট, পিনক'ড সকলোবিলাক ইয়াত দিব লাগিব। PS তাৰপিছত ডেট অফ বাৰ্থ আৰু এজ, যদি আপোনাৰ ডেট অফ বাৰ্থ জনা আছে দিব, নহ'লে বয়সটো এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ কাষ্ট দিব লাগিব। ইয়াত চাওক, আণ্ডাৰ হোৱাট ৰিজন দ্য ছোয়িং মেচিন ৰিকুৱেষ্টেড, আপুনি কিহৰ কাৰণে আপুনি ছোয়িং মেচিনটো বিচাৰে। আপুনি ইয়াত 4টা কেটেগৰী আছে, এই 4টা কেটেগৰীৰ ভিতৰত হ'লে আপুনি ছোয়িং মেচিনখন এপ্লাই কৰিব পাৰিব। 1 নম্বৰ দি আছে প'ৰ, যিসকল দুখীয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ দি আছে ডিষ্টিটিউট উইডো, যদি আপোনালোকে বিধৱা মহিলা হৈ থাকে বা আপোনাৰ স্বামী ঢুকাইছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। 3 নম্বৰ দি আছে ডিজাৰ্টেড ৱাইফ, যদি আপোনালোকে আপোনাৰ স্বামীৰ পৰা ডিভোৰ্চ লৈছে বা আপুনি পৃথককৈ থাকে তেনে ক্ষেত্ৰত আপুনি এইটো এপ্লাই কৰিব পাৰিব। আৰু 4 নম্বৰ অপশ্যন দি আছে আপুনি হেণ্ডিকেপ, যদি আপোনালোকে বিকলাং হৈ থাকে বা সক্ষম ব্যক্তি হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে এইটো আবেদনৰ বাবে যোগ্য। 4 নম্বৰ দি আছে এনুৱেল ইনকাম আপোনালোকে ইয়াত এণ্টাৰ কৰিব বা আপুনি ইয়াত দিব লাগিব। তাৰপিছত চাওক, এটা অপশ্যন দিয়া আছে ইজ ছোয়িং মেচিন ৱাজ ৰিচিভড প্ৰিভিয়াছলি, যদি আপোনালোকে আগতে ছোয়িং মেচিন লাভ কৰিছিলে তেনে ক্ষেত্ৰত ইয়েছ নহ'লে ন লিখি দিব। বা তাৰপিছত দি আছে ফ্ৰম হোম টু ছেটিং ৱাজ ট্ৰেইনড, আপোনালোকে কৰ পৰা ট্ৰেইনিং লৈছে বা ট্ৰেইনিং লৈছে নেকি, যদি ট্ৰেইনিং লৈছে তেনে ক্ষেত্ৰত দিব, যদি লোৱা নাই তেনে ক্ষেত্ৰত নদিব। তাৰপিছত দি আছে পাছপোৰ্ট সাইজ ফটো ইনক্লুজ, আপুনি ইয়াত আপোনাৰ 2টা বা 3টা পাছপোৰ্ট সাইজ ফটো দিব লাগিব। পাছপোৰ্ট সাইজ কালাৰ ফটো দিব লাগিব, এইটো আপুনি মনত ৰাখিব। তাৰপিছত মই আপোনালোকক স্ক্ৰল ডাউন কৰি দেখুৱাই দি আছো। তাৰপিছত আপুনি গেট চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ইয়াত আপোনালোকৰ
মানে এপ্লিকেণ্টৰ এটা সিগনেচাৰ দিব লাগিব। এইখন ফৰ্ম যদি আপোনালোকে নিজে ফিল আপ কৰিব পাৰে তেনেকৈ, নহ'লে ওচৰৰ যিয়ে মানে লিখিব পৰা আছে বা যি ফৰ্ম ফিল আপ কৰিব জানে তেওঁৰ জৰিয়তে এখন ফিল কৰি ল'ব। আৰু ইয়াত চাওক চাৰ্টিফিকেট টু বি ইনক্লুজড, ইয়াত কি কি চাৰ্টিফিকেট দিব লাগিব। চাওক 1 নম্বৰ দি আছে ইনকাম চাৰ্টিফিকেট বিলো ৰেছ 12,000 ফ্ৰম তাহচিলদাৰ। মানে আপোনালোকে চাৰ্কল অফিচাৰৰ জৰিয়তে আপুনি এখন মানে এনুৱেল ইনকাম 12,000ৰ তলত এখন ইনকাম চাৰ্টিফিকেট বনাব লাগিব। তাৰপিছত 2 নম্বৰ দি আছে প্ৰুফ অফ এজ, আপোনাৰ বয়সৰ প্ৰমাণ পত্ৰ দিব লাগিব। আপুনি আধাৰ কাৰ্ড দিব পাৰে বা জন্ম চাৰ্টিফিকেট যদি আছে তেনেহ'লে জন্ম চাৰ্টিফিকেট দিব পাৰিব। 3 নম্বৰ দিছে ইফ হেণ্ডিকেপ্ড মেডিকেল চাৰ্টিফিকেট, যদি আপোনালোক বিকলাংগ হৈ থাকে তেনেহ'লে আপোনালোকৰ মানে মেডিকেল চাৰ্টিফিকেটটো ইয়াত দিব লাগিব। 4 নম্বৰ আছে ইন destitute widow certificate should be included, যদি আপোনাৰ কি বিধৱা হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ মানে হাজবেণ্ডৰ ডেথ চাৰ্টিফিকেটও ইয়াত দিব লাগিব। 5 নম্বৰ কমিউনিটি চাৰ্টিফিকেট কাষ্ট দি দিলে আপোনালোকে এইখন দিব লাগিব, যিসকলৰ কাষ্ট আছে সকলোৰে আছে এইটো। 6 নম্বৰ দিছে ইফ ডিজাৰ্টেড ৱাইফ চাৰ্টিফিকেট শুড বি ইনক্লুড, যদি আপোনালোকে ডিভোৰ্চ হৈছে তেনেহ'লে ডিভোৰ্চ চাৰ্টিফিকেট ইয়াত ইনক্লুড কৰিব লাগিব। তাৰপিছত 7 নম্বৰ দি আছে প্ৰুফ ফৰ নয়িং টেইলৰিং, মানে আপুনি যে চিলাই মেচিনৰ কাম জানে বা চিলাই মেচিন চলাব পাৰে এইখন প্ৰুফ, এখন চাৰ্টিফিকেট বা ডিপ্ল'মা কোৰ্চ কৰিছে যদি তেনেহ'লে ডিপ্ল'মা চাৰ্টিফিকেট আপুনি ইয়াত দিব লাগিব। 8 নম্বৰ দি আছে পাছপোৰ্ট সাইজ ফটো, ইয়াত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো দিব লাগিব। চ' এইখিনি দিয়াৰ পিছত আপোনালোকে এই সকলোবিলাক ডকুমেণ্টছ লগতে গাঁঠি ফৰ্মটো ফিল কৰি আপোনাৰ ফটো দি পেলাই আপুনি আপোনাৰ যিখন DC অফিচ আছে বা আপোনাৰ ডেপুটি কমিশনাৰ অফিচত আপুনি গৈ পেলাই বা আপুনি কাৰো হতুৱাই এইখিনি তাত জমা কৰিব লাগিব। DC অফিচৰ পৰা চেংচন হোৱাৰ পিছতে আপুনি ফ্ৰী ছোৱাইং মেচিন আপুনি লাভ কৰিব। চ' ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটো প্ৰেছ কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলে যিমান পাৰে ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰিব, যাতে তেওঁৰ ওচৰত থকা দুখীয়া মানুহে বা তেওঁ নিজে আবেদন কৰি এই ফ্ৰী ছোৱাইং মেচিন লাভ কৰিব পাৰে।